যাম কোৱাচোন আমি ক'ত যাম মহা বদমাছ ক'ত যাবা ফুফু ফুফু ক'ত যাবা চাইকেলত যাবা আমাৰ বসন্তী চাইকেলত যাবা না হেল্ল' বন্ধু বান্ধৱীসকল আজি আমি এটি বিশেষ ঠাইলৈ গৈ আছোঁ আৰু কিহৰ বাবে গৈ আছোঁ আপোনালোকক দেখুৱাম আপোনালোকে চাই গম পাইছেই চাগে ক'ত গৈছোঁ দেখিছে আমাৰ ৰাইডিং মোৰ ভণ্টিয়ে চলাইছে আৰু আমি দুটাই উঠিছোঁ দেখুৱাম বাৰু আপোনালোকক মুখখন চ' আমি তিনিওৱে মোৰ বসন্তী চাইকেলখনত আমি ৰাইডিং কৰি গৈ চ' আপোনালোকেও আমাৰ লগত গৈ থাকক ক'ত কি কৰোঁ দেখুৱাম সকলো চ' বলক এইফালে চা মোবাইলত চোৱা ৰাস্তা পাৰ হ'লোঁ ইমান স্পীড খোজকাঢ়ো না বাপৰে আহি আমি আহিব বিচৰা নাৰ্চাৰীখন আহি পালোঁ তাতে আমি এডাল গছ নিবলৈ আহিছোঁ সকলোৰে জনাজাত ছালকুঁৱৰী এল'ভেৰা মানে মোৰ ফেচ আৰু চুলিৰ কাৰণে বহুত ভাল সেইটো কাৰণে মানে আহিছোঁ আৰু চাওক পাওঁনে নেপাওঁ ইয়াত লুকটো বহুত ধুনীয়া ৰ'বা এইখন নাৰ্চাৰীলৈ আহিলোঁ কিন্তু আমাৰ বিচৰা এল'ভেৰা গছডাল নাপালোঁ গতিকে আমি নেক্সট এখন আকৌ নাৰ্চাৰীলৈ গৈ আছোঁ তাত পাওঁনে নেপাওঁ নাজানো ইয়াত মানে আছে এল'ভেৰা গছ কিন্তু সেইটো জেল থকাটো নহয় আৰু কাইটিয়া তো আমি আকৌ নেক্সট এখন যাম নাৰ্চাৰীলৈ চ' মজা কিন্তু ইয়াতে মই ভিডিঅ' বনাব আহিব লাগিব কভাৰ চঙৰ দিবনে নিদিয়ে ছেকেণ্ড টাইম পালোঁ মা দুৰ্গা নাৰ্চাৰী গতিকে এইখন নাৰ্চাৰীত বা পাওঁনে নেপাওঁ নাজানো আপোনালোকক দেখুৱাই থাকিম সকলো ইয়াত আছে বুলি কৈছে বাৰু মোক বেটাই টানিছে মাহীয়েককো আনিবহি ব'লা 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 ক'ত বা আছে আমি গৈহে আছোঁ দেখা বা কি চাবলৈ আহিছা গছ এল'ভেৰা ইয়াতো চাওকচোন ফ্ৰেণ্ডছ কৈছে এইটো এল'ভেৰা তো আপোনালোকে চাওকচোন এইটো এল'ভেৰাৰ জেল জানো হয় জানো লগাব পাৰি জানো কিবা বেলেগ টাইপ কিবা কেকটা আছে গছ ন অৱশেষত এনে কাইটিয়া গছটোৰ বিন্ধা খালে ভণ্টিয়ে ফাইনেলি এইডাল গছ ল'লোঁ আমাকে নিজে চিলেক্ট কৰিব দিছিলে গতিকে চিলেক্ট কৰিলোঁ এইডাল ল'লোঁ এই গছডালেই বিচাৰি আহিছিলোঁ কি মানে ফাৰ্ষ্ট টাইম কাইটিয়া গছ দেখা পালোঁ হাত চাত মানে কাটা খাই অৱস্থা বেয়া আৰু লাষ্টত দেখিলোঁ ল'লোঁ ফাইনেলি নাৰ্চাৰীখনৰ লুকটো চাওকচোন ভাল লাগিছে ন সময়বোৰ আহিলে পাহৰে মাছ খালি জঁপিয়াই থাকে গতিকে ইয়াতে পালোঁ আমি এল'ভেৰা গছডাল আৰু ল'লোঁ এতিয়া ঘৰত যামগৈ ইয়াৰ লুকটো বহুত ধুনীয়া আগৰ নাৰ্চাৰীখনো বহুত ধুনীয়া আছিলে আৰু এইখনো ধুনীয়া বহুত আমাৰ টাব এটাও ল'লোঁ তাৰপিছত এইডাল ল'লোৱে দেখুৱালোৱে আপোনালোকক ভালকৈ প্ৰতিপালন কৰিব লাগিব মোৰে কামত আহিব লৈ আছে এইখনে আছিল মা দুৰ্গা নাৰ্চাৰী আমাৰ ইয়াতেই আছে ক্ষেত্ৰতে ভিডিঅ'টো বেছি তেনেকৈ নকৰোঁ সৰুকৈ এটা ব্লগ আছিলে ভাবিলোঁ মানে মই এল'ভেৰা গছডাল কিনিব আহিছোঁ গতিকে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ আৰু সেইবাবে শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে ক'ব ভিডিঅ'টো চ' যদি মোৰ চেনেলত কোনোবাই নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব চ' আজিৰ ভিডিঅ'টো ইমানেই বাই বাই দি দিয়া টাটা দি দিয়া
এইফালে টাটা দি দিয়া টাটা দি দিয়া যাব লাগে ৰক্ষা নাই আৰু যাব লাগে বল বল ভাল লাগিছে ফুফুৱাই ভাল লাগিছে হা ভাল লাগি লাষ্ট টাইম এয়া আমি এতিয়া বগৰী ছিজন গ'লে ইয়াতে বগৰী পাৰিব আহিছোঁ এইটো ভেটেৰিনেৰী হয় ইয়াতে বগৰী গছ আছে ভাবিলোঁ আচাৰ বনাম মানে এইবাৰ বগৰী আচাৰ বনোৱাই নহ'ল আমাৰ বগৰী নাই যিহেতু মানে পটককৈ এনেকৈ নাৰ্চাৰীত আহোঁতে ঘপককৈ দেখিলোঁ মনত পৰিলে চ' বলাচোন যাওঁ বগৰীকে অলপ লওঁ আচাৰ বনাম মোৰ বেটাই বগৰী বুটলি আছে পূৰা মাহীয়েকৰ লগত একদম বগৰী বুটলি আছা বগৰীকেইটা দেখাই দিয়া দেখুৱাই দিয়া বগৰীকেইটা ইয়া বগৰী বুটলি আছে আমাৰ দেখাই বগৰী বুটলি আছে চাওকচোন ইমান গাল সি আমাক ল'ব নিদিয়ে সি নিজে লৈছে ইমান জানা হৈছে বাপৰে বাপ দিয়া মোক দিয়া মই লওঁ দিয়া দিয়া বাপৰে বাপ যাওঁ লৈ আহ